নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ, ইনষ্টেণ্ট আচাৰ সৰিয়হ আৰু ভোট জলকীয়াৰ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। প্ৰথমে এটা বাটিত অলপ সৰিয়হ পানীত তিয়াই 1 ঘণ্টামান থৈ দিছোঁ। এতিয়া চেকনিৰ সহায়ত সৰিয়হ আৰু পানীখিনি দুভাগ কৰি লৈছোঁ। ভালদৰে 2 ঘণ্টামান সময় এনেদৰে চেকনিখনৰ ওপৰতে সৰিয়হখিনি থৈ দিম, যাতে পানীখিনি সম্পূৰ্ণভাৱে গুচি যায়। এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লৈছোঁ, তাত সৰিয়হখিনি দি দিম। এয়া চব মোৰ সম্পূৰ্ণ শুকাই গৈছে। অলপ সেমেকা ভাৱ এটা থাকিব, সেইটো আমি পিছত কেৰাহীত ভাজোঁতে শুকুৱাই ল'ম। আৰু সৰিয়হখিনিত 1 টেবুল স্পুন ভিনেগাৰ দি পেলাই ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। 20 ছেকেণ্ডমান মিক্সিত চলাই পেলাই বন্ধ কৰি থ'ম, কাৰণ মোক আধা গোটা আধা পিহা নিচিনা কনচিষ্টেঞ্চি লাগে। এইটো চাওক, এনেকুৱা কনচিষ্টেঞ্চিত থৈছোঁ মই। আপোনালোকৰ ইচ্ছা, আপোনালোকে একেবাৰে মিহিও কৰি দিব পাৰে। এতিয়া এখন কেৰাহী লৈছোঁ, কেৰাহীখন গৰম হোৱাত তেল দি দিছোঁ 2 টেবুল স্পুনমান। তেলখিনি ভালদৰে গৰম কৰি লৈ ইয়াত আমি সৰিয়হখিনি দি দিছোঁ। গেছৰ ফ্লেম মিডিয়াম ল'ত ৰাখি সৰিয়হখিনি লাহে লাহে ভাজি ল'ম। হাই কৰি নাভাজিব, নহ'লে সৰিয়হখিনি জ্বলি যোৱাৰ চান্স থাকে। মিডিয়াম ল'তে ভাজিছোঁ মই। আপোনালোকে এইটো আচাৰ খায়নে কমেণ্ট কৰি জনাবচোন, মই কিন্তু বিৰাট ভাল পাওঁ। এতিয়া দি দিছোঁ হালধি, আধা চামুচমান হালধি দিছোঁ। লগতে দিছোঁ ৰেড চিলি এচিকুটমান। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, মই কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, এইটো নিদিলেও হয়। এতিয়া আটাইখিনি ভালদৰে মিলাই লৈছোঁ। তাৰপিছত দি দিছোঁ নিমখ আধা চামুচ দিছোঁ মই। আপোনালোকে চাই ল'ব, নিমখটো অকণমান বেছিয়ে ভাল লাগে আচাৰত। এতিয়া নিমখটো ভালদৰে মিহলাই দিছোঁ। তাৰপিছত দি দিছোঁ এয়া ভোট জলকীয়া। অৱস্থাটো দেখি নেহাঁহিব, কিন্তু মই শুকুৱাই থ'লোঁ, 3 ৰ'দ মানে দিলোঁ মই। আপোনালোকে যদি ভোট জলকীয়াটো শুকুৱাই নথয়, তেতিয়া প্ৰথমে সৰিয়হৰ সলনি ভোট জলকীয়াটো কাটি পেলাই ভাজি ল'ব অলপ সময়, তাৰপিছত সৰিয়হটো দি পেলাই ভাজি ল'ব। তেনেকৈ কৰিলেও হ'ব, এনেকৈ দিলেও হয়। তাৰপিছত এয়া দি দিছোঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি, 2টা মিলাই আধা চামুচহে হ'ব, এইটো অপশ্যনেল হয়। এয়া শেষত দিছোঁ একেবাৰে, আৰু গেছটো বন্ধ কৰি থৈ দিছোঁ। এয়া ঠাণ্ডা হোৱাত এটা চফা কাঁচৰ পাত্ৰত মই ভৰাই থৈ দিছোঁ আচাৰখিনি। আৰু শেষত 2 টেবুল স্পুনমান কেঁচা মিঠাতেল দি ৰাখি থৈ দিম, আৰু 3 দিনমান একেৰাহে ৰ'দত দি তাৰপিছত খাবৰ ষ্টাৰ্ট দিম। লগে লগেও খাব পাৰি বনাই পেলাই, কিন্তু 3 দিনমানৰ পিছত সোৱাদটো যিহেতু বেছি আহে, সেইটো কাৰণে মই 3 দিন ৰ'দত দিছোঁ। আৰু মাজে সময়ে ৰ'দত উলিয়াই থাকিলে বহু দিনলৈ সংৰক্ষণ হৈ থাকে। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।